আজি ঢেকীয়া খাবলৈ খুব মন গৈছে, সেইকাৰণে ঢেকীয়াখিনি ভালদৰে বাছি লৈ ধুই ললো। এতিয়া গোটেইখিনি শাক খুব ভালদৰে মিহিকে কুটি ললো। এনেকে মিহিকে কুটি ললে ভাজিবলৈ ভাল হয়। এতিয়া শাকত দিয়াৰ বাবে কেইফুটমান নহৰু ভালদৰে বাকলি গুচাই কুটি ললো। কেইটামান কেঁচা জলকীয়া ললো আৰু ধুনীয়াকে কেঁচা জলকীয়াখিনিও কুটি ললো। গেছ জ্বলাই কেৰাহী তুলি দিলো আৰু তাতে অলপ মিঠাতেল দি দিলো। তেল গৰম হোৱাৰ লগে লগে কুটি থোৱা নহৰু আৰু কেঁচা জলকীয়াখিনি দি দিলো। এটা শুকান জলকীয়াও এৰি দিলো আৰু তাৰপিছত কুটি থোৱা শাকখিনিও তাতে দি দিলো। আজি অলপ বেলেগ ষ্টাইলত শাকখিনি বনাবলৈ মন, সেইকাৰণে সৰু এটা বাতিত অলপ বুট তিয়াই থোৱা আছিলে, বুটখিনিও শাকত দি দিলো। ইয়াত মই মছলা বুলি একো নিদিওঁ, অকল সামান্য হালধি দিছো। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি দিলো আৰু বিশেষ মই মছলা আৰু একো নিদিওঁ। আৰু এতিয়া শাকখিনি খুব ভালদৰে মই লৰাই ভাজি ল'ম আৰু বেলেগকে আৰু পানীও নিদিওঁ। শাকৰ পৰাই পানী ওলাব আৰু শাকখিনি আৰু বুটখিনি তাতেই সিজি যাব। এতিয়া খুব ভালদৰে ভাজি ল'ম। আগতে তেলো মই বেছি দিয়া নাই আৰু এতিয়া এটা ঢাকনিৰে ঢাকি দিলো। 5 মিনিটমান যোৱাৰ পিছত ঢাকনি গুচাই দিলো আৰু দেখিলো যে শাকখিনিৰ পানী প্ৰায় শুকাই গৈছে আৰু শাকখিনি সিজি গৈছে আৰু বুটখিনিও খুব ভালদৰে সিজি গৈছে। আকৌ ভালদৰে শাকখিনি লৰাই দিলো। সকলোৱে চাকৈ জানি ঢেকীয়া শাকত পৰ্যাপ্ত পৰিমাণে আইৰণ আছে আৰু ভিটামিন আছে আৰু মাজে মাজে ঢেকীয়া শাক সকলোৱে খাব লাগে। ঢেকীয়া শাকখিনি এতিয়া ধুনীয়াকে খাব পৰা হৈ গৈছে আৰু এই যে দুটা বস্তু দেখিছে, এই দুটা হ'ল শুকান জলকীয়া। মই তেলত ভাজি লৈছিলো আৰু এই ঢেকীয়া শাকৰ লগত শুকান জলকীয়া কামুৰি খাই খুব ভাল লাগে। আৰু এই ভিডিঅ'টো চাই কেনে পালে মোক লাইক আৰু কমেণ্ট কৰি জনাব দেই। ধন্যবাদ।